আপোনাক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আপোনালোকে গমেই পাইছে যে এই ভিডিঅ'টোত আমি আলোচনা কৰিম কলবাৰ্গৰ মৰেল থিয়ৰীৰ বিষয়ে। কলবাৰ্গে যিটো মৰেল থিয়ৰী দিছিলে সেইটোৰ বিষয়ে আলোচনা কৰিম। তো আমি জানো যে কলবাৰ্গে টোটেল 3 লেভেলছ দিছিলে, 3টা লেভেল দিছিলে আৰু তাকে আকৌ 6টা ষ্টেজত ভাগ কৰিছিলে। ঠিক আছে, যেনেকৈ প্ৰথম লেভেলটো আছিলে প্ৰি কনভেনশ্যনেল লেভেল, যাৰ আণ্ডাৰত আৰু 2টা ষ্টেজ পাওঁ আমি। সেইটো হৈছে অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন আৰু 2 নম্বৰটো হৈছে সেলফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন। ঠিক আছে, ঠিক তেনেকৈ লেভেল 2 হৈছে কনভেনশ্যনেল লেভেল। ঠিক আছে, যিটো পৰম্পৰাগত স্তৰ, আৰু তাক ভাগ কৰিছিলে 2টাত। সেইটো হ'ব গুড বয় আৰু গুড গাৰ্ল অৰিয়েণ্টেশ্যন, আৰু 2 নম্বৰটো হ'ব ল' এণ্ড অৰ্ডাৰ মৰেলিটি। সেইটো আৰু 3 নম্বৰ যিটো লেভেল আছিলে, ঠিক আছে, সেইটো লেভেল আছিলে পোষ্ট কনভেনশ্যনেল লেভেল। ঠিক আছে, অৰ্থাৎ পৰম্পৰাগত পৰ্যায়ৰ পিছৰ পৰ্যায়, অসমীয়াত কোৱা হয় তাক পোষ্ট কনভেনশ্যনেল লেভেল। তাক আকৌ 2টা আগত ভাগ কৰিছে। সেইটো হৈছে প্ৰথমটো ছ'চিয়েল কণ্ট্ৰাক্ট অৰিয়েণ্টেশ্যন আৰু 2 নম্বৰটো ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰিয়েণ্টেশ্যন। আমি ইয়াত এইখিনিৰ বিষয়ে জানিম যে কোনটো ষ্টেজত কোনটো কি পৰে, কি ধৰণৰ বিহেভিয়াৰ শ্ব' কৰে শিশুসকলে, আৰু লগতে কি ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো বিষয়েও আলোচনা কৰিম। যিহেতু চাওক, প্ৰথমে দিয়া আছে যে কলবাৰ্গে শিশুৰ লগতে প্ৰাপ্তবয়স্কসকলৰ নৈতিক যুক্তিৰ বিকাশৰ বিষয়ে ব্যাখ্যা কৰি পিয়াজেটৰ তত্ত্বৰ ওপৰত অধিক কাম কৰিছিল। মানে পিয়াজে যোনটো তত্ত্ব দিছিলে সেই তত্ত্বৰ ওপৰতেই তেওঁ কাম কৰিছিলে আৰু তাকেই আগবঢ়াই লৈ গৈছিলে। আৰু তেওঁ নৈতিক বিকাশৰ 6টা স্তৰ আৰু 3টা স্তৰত গোটবদ্ধ কৰিছে, যিটো আমি পাইছোঁ এতিয়া। তো প্ৰথমটো চাওক প্ৰি কনভেনশ্যনেল মৰেলিটি, অৰ্থাৎ অসমীয়াত কোৱা হয় প্ৰাক পৰম্পৰাগত স্তৰ। ঠিক আছে, এই স্তৰত কি হয়, যিটো মৰেলিটি থাকে শিশুসকলৰ সেইটো এক্সটাৰ্নেলি কণ্ট্ৰল হয়, মানে বাহিৰ জগতৰ দ্বাৰাহে কণ্ট্ৰল হয়। তেওঁলোকৰ নিজৰ মৰেলিটি থকা ইমান বেছি জ্ঞান মৰেলিটিৰ বিষয়ে নাথাকে। ঠিক আছে, আৰু এইটো কোনটো লেভেলত ধৰা হয়, প্ৰাইমাৰী অৰ এলিমেণ্টাৰী লেভেল স্কুল, মানে এলিমেণ্টাৰী বা প্ৰাইমাৰী ষ্টেজ যিটো স্কুলত থাকে সেইটো সময়তে এইটোক ধৰা হয়। আৰু কেতিয়াবা এডাল্টসকলেও সেইটো শ্ব' কৰা দেখা যায়। এডাল্টসকলেও তেনেকুৱা প্ৰি কনভেনশ্যনেল লেভেলৰ যিটো মৰেলিটি থাকে সেইটো কৰা দেখা যায়। বেলেগেও এক্সটাৰ্নেলি এডাল্টসকলৰো কেতিয়াবা এক্সটাৰ্নেলি কণ্ট্ৰল হোৱা দেখা যায়। তাৰ ভিতৰত 2টা ষ্টেজ যিটো আছিলে, 2টা ষ্টেজ, সেই 2টা হৈছে, প্ৰথমটো হৈছে অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন। এইটো কি হয়, আমি আগতে যেনেকৈ গমেই পাইছোঁ যে এইটো সময়ত কি হয়, এক্সটাৰ্নেলি কণ্ট্ৰল হয়। গতিকে এইটো সময়ত তেওঁলোকে ৰুলবোৰ ৰুল এভইড কৰাটো খুব মানে অমান্য বুলি ভাবে, আৰু যিবোৰ ৰুল থাকে সেইবোৰ মানিবই লাগে বুলি তেওঁলোকে ধৰি লয়। আৰু লগতে এইটো হয় যে পানিছমেণ্টটো যিমান বেয়া হয় তেওঁলোকে গম পায় যে আমি কৰা কামটো সিমানেই বেয়া, গতিকে সেইটো এভইড কৰিব লাগে। আৰু লগত যেনেকৈ এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ যে যেতিয়া এটা স্কুলত ধৰক শিশু এটাই তাৰ লগৰ বন্ধু এটাক যেতিয়া কয় যে হ'ব স্কুল যাব নালাগে, তই স্কুল বাদ দে, ব'ল আমি খেলিবলৈ যাওঁ। ঠিক আছে, তেতিয়া সোধোতে সি কি কৰে, এইজনে যাক সুধিছে তেওঁ ক'ব যে নাই, স্কুল এৰিব নোৱাৰি, স্কুল বাদ দিলে কি হ'ল যে স্কুল স্কিপ কৰিলে কি হ'ব, আমি পানিছমেণ্ট পাম। ঠিক আছে, গতিকে শিশুসকলে কি কৰে এইটো ষ্টেজত, এইটো প্ৰায় এজ 9 ইয়াৰ্ছ এজলৈকে এইটো থকা দেখা যায়, যিহেতু এলিমেণ্টাৰী লেভেলত থাকে। সেইটো কাৰণে কি কৰে যে অবিডিয়েঞ্চ, যিবোৰ নিয়ম নীতি থাকে, ৰুল থাকে, এইবোৰ মানিও চলে অবিডিয়েঞ্চ হিচাপে, আৰু লগতে পানিছমেণ্টৰো ভয় থাকে। গতিকে এইটো কোৱা হয় অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন। ঠিক আছে, ছেকেণ্ডটো চাওক ছেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড। ঠিক আছে, এইটো ষ্টেজত কি হয়, শিশুসকলে কোনোবা এটা ৰুল ফ'ল' কৰে বা যিটো মানি চলে সেইটো কিহৰ কাৰণে কৰে, ৰিৱাৰ্ড পাবৰ কাৰণে, কিবা এটা পুৰস্কাৰ পাবৰ কাৰণে। ঠিক আছে, আৰু সিহঁতে কি বিচাৰে তাৰ পৰা, যিটো মই ৰুল অবিডিয়েঞ্চ মানি চলিছোঁ সেইটো কাৰণে আমি ৰিৱাৰ্ড পাব লাগে। ধৰক উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ, ধৰক কোনোবা এটা শিশুক ঘৰৰ তাৰ কোনোবাই পেৰেণ্টছেই হওক, গাৰ্জেনে হওক, কোনোবাই কৈছে যে যাচোন তই দোকানৰ পৰা কিবা এটা বস্তু লৈ আহ। সি যাব নিবিচাৰিব পাৰে, কিন্তু যেতিয়া তাক কোৱা হয় যে তই যা আৰু এইটো ল, 5 টকা এটা আছে, 5 টকা তই এটা চিপছ খাই আহিবি বা কিবা এটা চকলেট খাই আহিবি, তেতিয়া সি কি কৰে, সি নিজে যাব বিচাৰে। ঠিক আছে মই যাম। নেক্সট টাইম তাক আকৌ কিবা সেই কামটো তেনেকৈ যাবলৈ ক'লে সি আগবাঢ়ি যায়, মই যাম। কিহৰ কাৰণে, সি এইটো ৰিৱাৰ্ডৰ কাৰণে। ঠিক আছে, সি গম পায় যে মই এইটো অবিডিয়েঞ্চ, এইটো মানিলে, মই যদি তেওঁৰ কথা মানি যদি দোকানলৈ যাওঁ, মই কি পাম, হয় চকলেট, ট্ৰফি এটা, নহ'লে চিপছ এটা, কিবা এটা খাবলৈ মই পাম, তেওঁ এক্সট্ৰা মানি অলপমান পইচা মোক দিব, সেইটোৰ পৰা মই খাব পাম। কিন্তু সেইটো তাত কি থাকে, তেতিয়া সেই শিশুটোৰ তাত কি ইণ্টাৰেষ্ট জন্ম হয়, ছেল্ফ ইণ্টাৰেষ্ট। ঠিক আছে, সেই লেভেল যিটো আছে সেইটো হ'ল কনভেনশ্যনেল মৰেলিটি, অৰ্থাৎ পৰম্পৰাগত স্তৰ। ঠিক আছে, এইটো ষ্টেজত কি হয়, এইটো ষ্টেজত শিশুসকলে ছ'চিয়েল ৰুলছ যিবোৰ থাকে সেইবোৰ মানি চলিবলৈ বিচাৰে। ঠিক আছে, যিবোৰৰ পৰা তেওঁলোকে কি কৰে, যে কোনটো ভাল, কোনটো মৰেল, সেইটো জানি ল'ব বিচাৰে। আৰু লগতে এইটো সময়তে এডলচেঞ্চ
পিৰিয়ডত ধৰা হয়। এডলেচেন্স বা এডাল্টসকলে এইটো সকলে যিবোৰ ছ'চিয়েলি মৰেলি যিবোৰ একচেপ্টেবল আছে ফৰ্ম হেৰি আছে, যিবোৰ তেওঁলোকে কাৰ পৰা শিকিব পাৰে, নিজৰ ৰোল মডেলৰ পৰা শিকিব পাৰে বা ছ'চাইটিৰ পৰা শিকিব পাৰে, সেইবোৰ ইণ্টাৰনেলাইজ কৰি ল'ব বিচাৰে, মানে নিজৰ ভিতৰত সোমাই ল'ব বিচাৰে যে এইবোৰ আমাৰ ছ'চাইটিৰ মানুহসকলে মানি চলাতকৈ ময়ো তেনেকেবোৰ মানি চলিব লাগে, আৰু সেইবোৰ মানিলে কি হ'ব, মোকো ছ'চাইটিয়ে একচেপ্ট কৰিব বা মোকো প্ৰশংসা কৰিব, ভাল বুলি ক'ব। গতিকে সেই ভাল বুলি শুনিবলৈহে তেওঁলোকে কি কৰিব বিচাৰে, সেই ছ'চাইটিৰ ৰুলবোৰ মানি চলিব বিচাৰে। সেই হিচাপে চাওক, প্ৰথম ষ্টেজ যিটো দুটা আছে, প্ৰথম হৈছে গুড বয় এণ্ড গুড গাৰ্ল অৰিয়েণ্টেশ্যন, যিটো ক'লোৱেই যে তেওঁলোকে ভাল দেখাব বিচাৰে নিজকে। গতিকে ছ'চাইটিৰ যিবোৰ ৰুল আছে সেইবোৰ ফ'ল' কৰিব বিচাৰে, আৰু লগতে ছ'চাইটিয়ে বান্ধি দিয়া যিবোৰ নিয়ম আছে সেইবোৰ পালন কৰিব বিচাৰে, এটা গ্ৰুপ হিচাপে চলিব বিচাৰে। আৰু ছ'চাইটিৰ যিহেতু তেওঁলোকৰ কি হয়, যিবোৰ এপ্ৰুভেল বা ডিছএপ্ৰুভেল, তেওঁলোকে কি ভাল কৰিছে বেয়া কৰিছে সেইটো কোনে নিৰ্ধাৰণ কৰে, ছ'চাইটিয়ে নিৰ্ধাৰণ কৰে, ঠিক আছে। গতিকে তেওঁলোকে ছ'চাইটিৰ মানুহবোৰৰ লগত হওক বা ছ'চাইটিৰ নিয়ম কানুন সকলো ধুনীয়াকৈ মানি মিলি চলিব বিচাৰে, ঠিক আছে। আৰু লগতে তেওঁলোকে এইটো চাব বিচাৰে যে সেই যিটো কাম তেওঁলোকে কৰি আছে, সেই কামৰ কাৰণে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আনৰ লগত, বেলেগৰ লগত যিটো ৰিলেশ্যন, সেইটো কি হ'ব, ভাল হ'ব নে বেয়া হ'ব। যদি তেওঁলোকে গম পায় যে নাই এইটো কাম কৰিলে বেলেগে আমাক ভাল বুলি ক'ব, তাৰ লগত ৰিলেশ্যনটো ভাল হ'ব, ছ'চাইটিৰ লগত বা নিজৰ পেৰেণ্টছসকলৰ মানুহবোৰৰ লগত চিনাকি মানুহ, তেতিয়া ভাল কামটো কৰিব বিচাৰে। আৰু যদি গম পায় যে নাই এইটো কাম বেয়া, ছ'চাইটিয়ে কৈছে যে যিকোনো এটা কাম বেয়া, সেইটো কৰিব নাপায়, ঠিক আছে, সেইটো কৰিলে বেয়া হ'ব, তেওঁলোকৰ ৰিলেশ্যনশ্বিপ বেয়া হ'ব, গতিকে তেওঁলোকে সেইটো কি কৰিব বিচাৰে, এভইড কৰিব। নেক্সট ষ্টেজটো চাওক, ল' এণ্ড অৰ্ডাৰ মৰেলিটি, ঠিক আছে। এইটো ষ্টেজত কি হয়, মানুহসকলে এইটো বুজি পোৱা আৰম্ভ কৰে যে যিবোৰ ছ'চাইটিৰ যিবোৰ ইম্পৰ্টেণ্ট দৰকাৰী ৰুলবোৰ আছে, লছবোৰ আছে বা ছ'চিয়েল কনভেনশ্যনছবোৰ আছে, সেইবোৰ কি কৰিব লাগে, আমি ইম্পৰ্টেণ্ট হয়। আৰু কিহৰ কাৰণে, প্ৰপাৰ ফাংচনিং অফ দ্য ছ'চাইটি, ঠিক আছে। ছ'চাইটিটো ভালকৈ ফাংচন কৰিবৰ কাৰণে এইবোৰ যিবোৰ লছ আছে বা ছ'চিয়েল ৰুলছ আছে সেইবোৰ মানি চলাটো অতিকৈ প্ৰয়োজনীয়, ঠিক আছে। আৰু সেইটো কাৰণে এইটো ষ্টেজত কি হয়, মানুহে ইণ্ডিভিজুৱেল নিডৰ ওপৰত গুৰুত্ব নিদি ষ্টেজ 3 যিটো ইণ্ডিভিজুৱেল হেৰিৰ ওপৰত গুৰুত্ব দিছিলে যে নিজে ভাল নে বেয়া সেইটো শ্ব' কৰিম, সেইটোৰ ওপৰত গুৰুত্ব দি তেওঁলোকে এতিয়া সমাজৰ নিয়মবোৰো জানিব আৰম্ভ কৰে যে, আৰু লগতে কি কৰিব পাৰে তেওঁলোকে কোনটো ভাল কোনটো বেয়া সেইটো নিৰ্ধাৰণ কৰিব পৰা হয়, ঠিক আছে। তেওঁলোকৰ এইটো কোৱালিটি আহি যায় যে সমাজৰ মানুহ দেখা পায় কোনজন ভাল মানুহ কোনজন বেয়া মানুহ সেইটোও নিৰ্ধাৰণ কৰিব পৰা ক্ষমতা তেওঁলোকৰ আহি যায়, বা কোনটো নিয়ম ভাল বেয়া সেইটো জানিব পৰা। তাৰ পাছত লেভেলটো হৈছে পষ্ট কনভেনশ্যনেল লেভেল, অসমীয়াত কোৱা হয় পৰম্পৰাগত পৰ্যায়ৰ পিছৰ পৰ্যায়, ঠিক আছে। এইটো সময়ত কি হয় যে লেভেল মৰেল ডেভেলপমেণ্ট, পিপল ডেভেলপ এন আণ্ডাৰষ্টেণ্ডিং অফ এবষ্ট্ৰেক্ট প্ৰিন্সিপালছ অফ মৰেলিটি, ঠিক আছে। তেওঁলোকে এবষ্ট্ৰেক্ট কোৱালিটিবোৰো জানিবলৈ আৰম্ভ কৰে, প্ৰিন্সিপালবোৰ জানিবলৈ আৰম্ভ কৰে, আৰু তেওঁলোকৰ নিজৰ ইনাৰ কোৱালিটি যিটো থাকে মৰেলিটি ডেভেলপমেণ্ট হোৱাৰ বা গম পোৱাৰ, সেইটোও ডেভেলপ হৈ যায়, ঠিক আছে। তাৰপিছত প্ৰথম ষ্টেজটো ইয়াত যিটো দিয়া আছে সেইটো হৈছে ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন। ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যনত কি হয়, মানুহসকলে তেওঁলোকৰ যিটো ভিউ পইণ্ট থাকে সেইটো ডিফাৰেণ্ট অপিনিয়নছ, ৰাইটছ এণ্ড ভেলিউজ তেওঁলোকে শ্ব' কৰিব আৰম্ভ কৰে, ঠিক আছে। তেওঁলোকৰ নিজৰ যিবোৰ এইবোৰ অপিনিয়ন থাকে সেইবোৰ ডেভেলপ হয়, আৰু তেওঁলোকে জানিব আৰম্ভ কৰে, তেওঁলোকৰ মৰেল ডেভেলপমেণ্টটো ষ্টেজটো ডেভেলপ হয়। আৰু লগতে তেওঁলোকে এইটো জানিব আৰম্ভ কৰে যিবোৰ ছ'চিয়েলি ৰুলছ আছে, যিবোৰ ৰুল বা বান্ধি দিয়া হৈছে, সেইবোৰ নিয়মবোৰ ৰিগিড নহয়, অৰ্থাৎ লৰচৰ কৰিব নোৱাৰা বা চেঞ্জ কৰিব নোৱাৰা বিধৰ নহয়, মানে সেইবোৰ নিজৰ প্ৰয়োজন হ'লে সেইবোৰ দৰকাৰ হ'লে সেইবোৰক কি কৰিব পাৰি, চেঞ্জো কৰিব পাৰি বা সলনিও কৰিব পৰা যায়, তেনেকুৱা হয়, কাৰণ তেওঁলোকৰ যিহেতু মৰেল ডেভেলপমেণ্টটো ডেভেলপ। আৰু লগতে এইটো ষ্টেজত থাকোঁতে এইটোও জানা হয় যে যিবোৰ নীতি নিয়ম আছে সেইবোৰ নীতি নিয়ম প্ৰয়োজনত কি কৰিব পাৰি, সলনিও কৰিব পাৰি, চেঞ্জো কৰি দিব পাৰি, যদিহে গ্ৰেটেষ্ট নাম্বাৰ অফ পিপুলৰ কিহৰ কাৰণে, গুডৰ কাৰণে হয়, ঠিক আছে। মানে বহু সংখ্যক মানুহৰ যদি ভালৰ কাৰণে কিবা এটা নিয়ম চেঞ্জো কৰিব লাগে ছ'চাইটি, সেইটো কি কৰিব পাৰি, চেঞ্জো কৰি দিব পাৰি। আৰু সেইটো কিহৰ ওপৰত ভিত্তি কৰি, এইটো ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ইজ বেছড অন ছাচ ৰিজনিং, ঠিক আছে। এইটোৰ ওপৰত ভিত্তি কৰিয়ে ডেম'ক্ৰেটিক গভৰ্ণমেণ্টক কি কৰা হয়, ফৰ্ম হয়, ঠিক আছে। সেইটো জনাটো উচিত। আৰু শেষৰটো ষ্টেজ হৈছে সেইটো হৈছে ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰিয়েণ্টেশ্যন, ঠিক আছে। আৰু এইটো হৈছে আটাইতকৈ হায়েষ্ট লেভেল অফ মৰেল ডেভেলপমেণ্ট, ঠিক আছে। আৰু এইটো ষ্টেজত বহুত কম সংখ্যক মানুহেহে গৈ পাব পাৰে বা এই ষ্টেজটো পায়, প্ৰায় 15% মানুহেহে এই ষ্টেজটো পাব পাৰে, আৰু প্ৰায়বোৰ সাধাৰণ মানুহে এইটো ষ্টেজ পাবই নোৱাৰে। যেনে কিছুমান মানুহ আমি ধৰিব পাৰোঁ, যেনেকৈ মহাত্মা গান্ধী, ঠিক আছে, তাৰপিছত নেলছন মেণ্ডেলা, তেওঁলোককহে আমি এইটো ষ্টেজত ধৰিব পাৰোঁ। এইটো ষ্টেজত গৈ কি হয়, তেওঁলোকৰ মৰেল ডেভেলপমেণ্ট ইমান ডেভেলপ হয়
যে তেওঁলোকে এইটো জানিবলৈ বুজি পোৱা আৰম্ভ কৰে যে কোনটো ভাল সমাজৰ কাৰণে কোনটো বেয়া, আৰু তেওঁলোকে সেই সমাজৰ কিছুমান ৰুল নিয়ম ভংগ কৰি তাৰ এগেইনষ্টত যাবলৈও কি হয় কুণ্ঠাবোধ নকৰে বা গুচি যায়, গৈ সেই নিয়মবোৰ ভংগ কৰি নতুন এটা নিয়ম সৃষ্টি কৰে কিহৰ কাৰণে সমাজৰ কল্যাণৰ বাবে। ঠিক আছে, আৰু সেইটো কাৰণে কোৱা হৈছে এইটো যিটো ষ্টেজ আছে ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰিয়েণ্টেশ্যন, বহুত কম সংখ্যক লোকেহে এই ষ্টেজটো পাব পাৰে। পিছত আমি চাওঁ, আমাক প্ৰশ্ন আহিব পাৰে যে অবিডিয়েন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন কোনটো ষ্টেজত পৰে বা কোনটো লেভেলত পৰে, সেইটো আমি কি ক'ব লাগিব প্ৰি কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, বা ছেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন ক'ত পৰে, সেইটো প্ৰি কনভেনশ্যনেল মৰেলিটি। ঠিক তেনেকৈ 2 নম্বৰ সুধিব পাৰে গুড বয় এণ্ড গুড গাৰ্ল অৰিয়েণ্টেশ্যন বা ল এণ্ড অৰ্ডাৰ মৰেলিটি, সেইটো কোনটো ষ্টেজত কোনটো লেভেলত পৰে, সেইটো হ'ব কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, আৰু 3 নম্বৰটো চাওঁ, সেইটো হৈছে ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন বা ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰিয়েণ্টেশ্যন কোনটো ষ্টেজত পৰে কোনটো লেভেলত পৰে, সেইটো হ'ব পোষ্ট কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, তেনেকৈ কুৱেশ্যন আহিব পাৰে। আৰু যিটো আপোনালোক আগতে ক'লোৱেই যে সাধাৰণতে কিছুমান প্ৰশ্ন যিটো আগতে কৈছিলোঁ মই সুধিব যে পোৱালি এটাক কোৱা হৈছে তুমি দোকানলৈ যোৱা কিবা এটা বস্তু আনি দিয়া, তেতিয়া সি প্ৰথমে যাব মানা কৰিলোঁ, পাছত যেতিয়া তাক কোৱা হ'ল যে এইটো ৰিৱাৰ্ড দিয়া হ'ব, তেতিয়া সি মানি গ'ল যে অঁ ঠিক আছে মই যাম। সেইটো কোনটো ষ্টেজ কোনটো লেভেল হয়, ঠিক আছে, তেতিয়া দিব লাগিব কি সেইটো ছেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন প্ৰি কনভেনশ্যনেল মৰেলিটিৰ ষ্টেজত পৰে। ঠিক আছে, পিছত আমি চাওঁ, আমাক প্ৰশ্ন আহিব পাৰে যে অবিডিয়েন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন কোনটো ষ্টেজত পৰে বা কোনটো লেভেলত পৰে, সেইটো আমি কি ক'ব লাগিব প্ৰি কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, বা ছেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন ক'ত পৰে, সেইটো প্ৰি কনভেনশ্যনেল মৰেলিটি। ঠিক তেনেকৈ 2 নম্বৰ সুধিব পাৰে গুড বয় এণ্ড গুড গাৰ্ল অৰিয়েণ্টেশ্যন বা ল এণ্ড অৰ্ডাৰ মৰেলিটি, সেইটো কোনটো ষ্টেজত কোনটো লেভেলত পৰে, সেইটো হ'ব কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, আৰু 3 নম্বৰটো চাওঁ, সেইটো হৈছে ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন বা ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰিয়েণ্টেশ্যন কোনটো ষ্টেজত পৰে কোনটো লেভেলত পৰে, সেইটো হ'ব পোষ্ট কনভেনশ্যনেল মৰেলিটি। ঠিক আছে, তেনেকৈ কুৱেশ্যন আহিব পাৰে। আৰু যিটো আপোনালোক আগতে ক'লোৱেই যে সাধাৰণতে কিছুমান প্ৰশ্ন যিটো আগতে কৈছিলোঁ মই সুধিব যে পোৱালি এটাক কোৱা হৈছে তুমি দোকানলৈ যোৱা কিবা এটা বস্তু আনি দিয়া, তেতিয়া সি প্ৰথমে যাব মানা কৰিলোঁ, পাছত যেতিয়া তাক কোৱা হ'ল যে এইটো ৰিৱাৰ্ড দিয়া হ'ব, তেতিয়া সি মানি গ'ল যে অঁ ঠিক আছে মই যাম। সেইটো কোনটো ষ্টেজ কোনটো লেভেল হয়, ঠিক আছে, তেতিয়া দিব লাগিব কি সেইটো ছেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন প্ৰি কনভেনশ্যনেল মৰেলিটিৰ ষ্টেজত পৰে। ঠিক আছে, তো তেনেকৈ আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।